সাধারণত বেছিল বহুত দেরি হয়ে গেছে এই শুনছো না চা কাপ লৈ আসুন তাড়াতাড়ি অফিস যাব দেরি হয়েছে মোর হেৰি শুনাচোন এই ঘৰত বজাৰ চজাৰ আছে না মই নাচো তুমি নিজে চাই লও আৰু এই দেউতাক চাই দিছ না না মই নাচনো এইবিলাক বুঢ়া এইবিলাক খাইছি না শুনাই তুমি আই ভাবার বাইতা এ বুড়া এগুলা চকুদি ভালকে দেখা নাপে আই ভাবার বাই একো টেনশন নলবা না স্যার ও স্যার ছুটি ল'ব লাগিছিলে কিয় তুমি দেখোন কালিও যদি জানা তারা একদিনা অনা আজি আৰু কিয় ছুটি লাগে তোমাক স্যার মাথাটো অলপ বিষাই আছে মই মেডিকেলত যাওঁ কালিৰ পৰা ক্লিয়াৰ কৰি আহিব ঠিক আছে হ'ব তুমি আজি মেডিকেলত দেখালো কালিৰ পৰা কিন্তু দুই ক্ষতি নকৰিবা বহুত কাম পেণ্ডিং হৈ আছে ভাই যোৱা ঠিক আছে যোৱা हेलो তোমাৰ ইতালৈকে আহিবাৰে হোৱা নাই নেকি ইমান টাইম হৈ গ'ল দা আহা জলদি বাপ্পা ইমান দেৰি লাগে তোমাৰ ইমান দেৰি ছাৰ কি বাহানা দি আছোঁ মইহে জানো এ হ'ব থৈ দিয়া তুমি কি বুজি পাবা মই ছাৰক কিমান বাহানা কৰিছোঁ মইহে জানো মাথাৰ বিষ উঠা বুলি ছাৰে ছুটিয়ে নেদে মোক এ হ'ব তোমাৰ বাহানা জানাই আছে ক'ত কিমান কাৰ লগত চেনি খাই থাক তুমি কিয় বুজি ল'ব তোমাৰ কাৰণে সদায় আছোঁ সদায় থাকে মোৰ কিন্তু মাজে মাজে ভয়ো লাগে যদি ছাৰ পৰি যাওঁ কি হ'ব সেইগিলাখান তুমি টেনশ্যন কৰিব নালাগে সেনেকুৱা কিবা হ'লে মই মেনেজ কৰিম নহয় সেইকাৰণে ভাল লাগে তোমাক এ হ'ব ৰাছো সেইগিলা বাদ দা এটা কাম কৰাচোন মোৰ আজি ৰাতি মোবাইলৰ ৰিচাৰ্জ খতম হ'ব তুমি ভৰাই দেচোন মই কাকো দেখালে তুমি কিয় টেনশ্যন কৰিছা এই মাত্ৰ ভৰাই দিছোঁ হৈছে মই এটা কথা ভাবিছোঁ তুমিয়ে কৈ আছ মই বিয়া পাতিছোঁ যদি ছাৰে গম পায় যদি তোমাৰ মা দেউতাই গম পায় যদি মই টিভিটো গম পায় কি হ'ব তোমাৰ ইতা ভাবি কি হ'ব এইবিলাক প্ৰেম কৰাৰ আগতে ভাববা লাগছিল ইতা না তুমি মোক পাতিব পাৰিবা না মই তোমাক এটা কাম কৰোঁ দা যদি তোমাৰ ইমানেই ভয় লাগছিল তাহলে আমি দুটা পলাই যাওঁ ব'লা দুটাই দেখা পালা কি হ'ব এতিয়া তুমি ইমান চিন্তা নকৰবা ইমান ভয় কৰাৰ দৰকাৰ নাই মই মেনেজ কৰিমতো ৰ'বা সেইগিলা বাদ দিয়া তুমি আজি মোক পলাই নিবা পাৰিবা না সেইটো কোৱা হঠাৎ মই পলাই নে কি পলাই দিলোঁ আৰু মানে তুমি মোক পলাই নিবা নোৱাৰা ভালকৈ কৈছিলা তুমি মোক আৰু পালোঁ বুলি যে পলাই দিম তো কথা নাজানো তোমাৰ আৰু জিৰাই আছে মোৰো চিৰি আছে আৰু মানে তুমি মোক ভালেই নাপাওঁ ইমান দিনে মোক এনেই ঠগি আছিলা হেল্ল' ছাৰ মই ছাৰ আজি সোনকালে ঘৰত যাওঁ ছাৰ তাৰমানে মোৰ মনটো কিবা এটা ভাল লাগি থকা নাই ছাৰ হ'ব ছাৰ কামখিনি মই প্ৰায় ক্লিয়াৰে কৰি দিছোঁ অলপমান কাম বাকী আছে সেইখিনি মই কালি আহি ক্লিয়াৰ কৰি দিম ছাৰ ঠিক আছে হ'ব হ'ব ছাৰ
তই তই কি কৰি আছা? তোৰ বোলে মাথাৰ বিষ উঠিছিল ছুটি লৈ আহিছে অফিচৰ পৰা ইমান সোনকালে? নাই নাই তুমি হয় নিচিনা গলা আকৌ নহয় আমাৰ মাজত একো প্ৰেম চেম নাই ই জাষ্ট আমাৰ ঘৰত আহিছিল মই একাপ চাহ ভৰাই দিলোঁ আৰু আমি অলপ কথা পাতি আছিলোঁ আমাৰ মাজত একো নাই তুমি এনেই ভাবি আছো এইগিলা এইগিলা একো নাভাবা প্ৰেম তোমাক মই প্ৰেমৰ কথা কেইটা ক'লোঁ মই জাষ্ট ই কিয় আছে ঘৰত আমাৰ ঘৰত অফিচৰ পৰা ছুটি লৈ সোনকালে আহিছে সেইটোহে কৈছোঁ তোমাক নিজৰ চৰিত্ৰ নিজেও ৰমাই দিলা এইটো তুমি কি বুজাব বিচাৰিছ মই ইমান চৰিত্ৰহীন নাৰী নহয় বাহ বঢ়িয়া তোমাৰ দৰে কিছুমান নাৰীৰ কাৰণে আমাৰ দৰে কিছুমান পুৰুষে নকৰিব লগা কাম কৰিব লগা হয় আৰু তোমাক সঁচাকৈ আজি মোৰ ঘিণ লাগিছে তোমাক চাব ইচ্ছা নাযাওঁচোন মোৰ চৰিত্ৰ তোমাৰ চৰিত্ৰ তুমি মোক শিকাব নালাগে আৰু শুনা তোমাৰ দৰে কিছুমান নাৰীৰ কাৰণে গোটেই নাৰী সমাজখনে অপবিত্ৰ হয় আৰু তোমাক মই কি দিয়া নাই কি পিন্ধা কি খাব পাৰা তুমি মই থাকোঁতে এটা চৰকাৰী চাকৰি আছিলোঁ আৰু তাৰ পাছত তুমি এই কি ক'ম আৰু মই ভাষা বিচাৰিব তোমাক ক'ব লাগে তোমাৰ দৰে যদি একচুৱেলি ফাঁচি দি মৰি যাব লাগে পাৰা যদি মোক ক্ষমা কৰি দিবা জানো তুমি মোক ক্ষমা কৰিব নোৱাৰা তথাপিও মোক ফাৰ্ষ্ট ভুল বুলি ক্ষমা কৰি দিবা আৰু তুমি যোৱা আজিৰ পৰা আমাৰ যি আছিল নাছিল এতেই চেছ ছাৰ কাইলৈ মোক ক্ষমা কৰি আৰু এটা কথা মনত ৰাখা তোমাৰ ঘৰতো এটা মাইকী আছে আৰু তোমাৰ পত্নী আছে তোমাৰ পত্নী যদি এনেকুৱা কাম কৰে নিশ্চয় তোমাৰো মোৰ দৰে আঘাত লাগিব ঠিক আছে চব আৰু তুমিও যি ভুল কৰিলা বাৰু প্ৰথমবাৰৰ কাৰণে তোমাক মই ক্ষমা কৰি দিলোঁ নেক্সট টাইম যাতে এনেকুৱা ভুল আৰু কেতিয়াও নহয়